নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনালোঁ। আচলতে এইকেইদিন আমাৰ গাঁওখনত উলহ মালহৰ পৰিৱেশ। সকলোৰে মন প্ৰাণ ভক্তিৰ ৰসেৰে ভৰি পৰিছে। আই মাতৃ, গোপিনীসকল, বোৱাৰীসকল সকলোবোৰ ভকত বৈষ্ণৱসকলক অতিথিসকলক আপ্যায়নৰ বাবে লাড়ু, পকা মিঠৈ, পিঠা-পনা আদি বনোৱাত ব্যস্ত হৈ পৰিছে। আৰু এইফালে ময়ো ওলাইছোঁ তেওঁলোকৰ লগত অলপ সহযোগ কৰি দিওঁগৈ বুলি। কিয়নো অহাকালিলৈ আমাৰ নামঘৰত ভাওনা অনুষ্ঠিত কৰা হ'ব। যিহেতুকে ভাওনা ভাগি সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছে, সেইবাবে অতিথিসকলক, ভকত বৈষ্ণৱসকলক শুশ্ৰূষাত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰ বাবে সকলোৱে ব্যস্ত হৈ পৰিছে। কেইগৰাকীমান লগ লাগি যদি মিঠৈ বনাইছে, তেনেহ'লে আন কেইগৰাকীমানে আকৌ চিৰা, কোমল চাউল আদি বাচিছে। এইফালে মই মিঠৈ বনোৱাত ব্যস্ত আৰু এইফালে কিছু হিচাপ নিকাচতো ব্যস্ত হৈ আছে। আমি সকলোৱে মিলি মিঠৈ বনোৱাত ব্যস্ত হৈছোঁ। এইফালে চিৰা বচাই চিৰা বাচিছে, মিঠৈ বনোৱাই মিঠৈ বনাইছে আৰু মাজে মাজে দুই এটা ধেমেলীয়া কথা পাতি হাঁহিৰ ৰগৰো ওলাইছে। মুঠৰ ওপৰত এইকেইদিন সকলোৰে মন প্ৰাণ একেবাৰে ভৰি পৰিছে। এইফালে বৌ আৰু ননদ চিৰা বজাত ব্যস্ত, এইফালে কিছু নবৌহঁতে হিচাপ নিকাচ কৰাত ব্যস্ত হৈ আছে আৰু মই মাজে মাজে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ। মাজতে একাপ চাহৰ প্ৰয়োজন হ'ল বুলি সকলোৱে ক'লত চাহৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছতে চাহ-তাহ খাই উঠি পুনৰ আমি আকৌ কামত লাগি গ'লোঁ মাহ প্ৰসাদ বচাত। কোনোবাই থিয় থিয় জাৰিছে, কোনোবাই বহি বহি জাৰিছে। মুঠৰ ওপৰত যোনে যেনেকৈ পাইছে হাতে কামে সকলোৱে কামত ব্যস্ত হৈ পৰিছে। যিহেতুকে এইবাৰ আমাৰ নামঘৰত প্ৰথমবাৰৰ বাবে ভাওনা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে, সেয়েহে আনন্দৰ ফূৰ্তিৰ মাজতে কামবিলাক আগুৱাই নি আছে যদিও আমাৰ প্ৰত্যেকৰে মনত কিছু কিছু চিন্তাও হৈ আছে, যাতে ভালে কুশলে অনুষ্ঠান ভাগি হৈ যায়। আৰু এইফালে বাইদেউ নবৌহঁত শলিতা বনোৱাত ব্যস্ত। ময়ো পিছে ইয়াত শলিতা বনাইছিলোঁ আৰু এইফালে নবৌহঁতে তামোল পাণ কটাত ব্যস্ত। এনেদৰেই আমাৰ ভাওনা ভাগিৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। আপোনালোকেও আশীৰ্বাদ কৰিব দেই।